Hello, my dear students. Today, I am going to teach you another chapter, the kinds of sentence. First, you are welcome to our Pathways channel. You please be attentive, and if you think, you can like and comment. So, pay attention, my dear students. You see, every new day is beginning of a new life. So be attentive, you try your best. You think, I am the best, I can do it. So I hope that you will be a good speaker of English and you know each and every thing of the English subject. আজি মই তোমালোকক সেন্টেন্সৰ ভাগখিনি ক'বলৈ আগবাঢ়িছো. My dear student, I know that you get difficult to learn English while I am speaking in English. ইংৰাজীত কোৱাৰ কাৰণে তোমালোকে অকমান হয়তো প্ৰবলেম পোৱা, গতিকে মই মাজে মাজে অসমীয়াত কম আৰু তোমালোকে কিন্তু চেষ্টা কৰিবা যে ইংৰাজীৰ পৰা ইংৰাজীলৈ আমি কেনেকৈ শিকিব পাৰো. যেতিয়া ট্ৰাই কৰিবা, চেষ্টা কৰিবা, তোমালোকে ধুনীয়াকৈ পাৰিবা. গতিকে মই পাৰিলে ইংৰাজীতে তোমালোকক দিবলৈ চেষ্টা কৰিম আৰু যদি কিবা অসুবিধা পোৱা যেন অনুভৱ হয় বা তোমালোকে কমেন্ট কৰা, তেতিয়া মই তোমালোকক অসমীয়াটো দুই এটা কম. কিন্তু তোমালোকৰ মূল কথাটো হ'ল যেহেতু আমি ইংৰাজী সাবজেক্ট, we have to learn English to English in a very simple way. So let's come to our chapter, today's lesson. Please pay attention in this class. Our class is that today I am going to teach you the sentence, that means the kind of sentence in English. So you see here, here in my previous class, I said you that what is sentence? A sentence is a group of words, শব্দৰ সমষ্টি. That means the arrangement of the words that has the meaning or sense. That এটা বাক্যে সম্পূৰ্ণ মানে অৰ্থ থাকিলে সেইটো বাক্যত পৰিণত হ'ব. A sentence is a group of words. Word মানে কি শব্দ, শব্দৰ সমষ্টি. Sentence হৈছে শব্দৰ সমষ্টি. Sentence মানে কি in Assamese বাক্য. গতিকে বাক্য কি শব্দৰ সমষ্টি আৰু এই শব্দখিনি লগ লাগি কি হয় এটা বাক্য গঠন হয়. এই বাক্যটো কি হ'ব লাগিব, এই শব্দবোৰ লগ লাগোতে আমাৰ অৰ্থ থাকিব লাগিব. Without meaning, without sense, it is not a sentence. একে শব্দই থাকিব পাৰে, কিন্তু কি হয় যদি কমপ্লিট সেন্স নহয় মানে অৰ্থটো নাথাকে, তেতিয়াহ'লে এইটো বাক্যত পৰিণত নহয়. গতিকে আমি সেন্টেন্স মানে কি বুজিলো, a sentence is a group of words that has the meaning, that has the complete sense. Okay, my dear student, you please see this, the kinds of sentence. Sentenceৰ কি হয় ভাগ আছে. আমি ঘৰত কথা পাতোতে বা আমি ডেইলি যিবিলাক কথা পাতো, আমি কিছুমান কথা আমি কেনেকৈ পাতো, কিছুমানক আমি বৰ্ণনা কৰি আমি ডেছক্ৰাইব কৰি কওঁ কেনেকৈ মই ভাত খাম বা মই ভাত খালো বা মই ভাত খাওঁ, নহয় জানো? কিন্তু আকৌ কেতিয়াবা তই ভাত খালি নে, কোনোবাই আমাক সুধিলে তই ভাত কিহেৰে খালি, এনেকৈ আমাক প্ৰশ্ন সোধে নাই? গতিকে আমি দিনটো বিভিন্ন ধৰণৰ আমি কথা পাতো আৰু কি হয় কেতিয়াবা আমি কাবাক ৰিকুৱেষ্ট কৰো, কেতিয়াবা অৰ্ডাৰ দিওঁ, কেতিয়াবা কমান্ড কৰো, কেতিয়াবা আমি এডভাইস কৰো, নহয় জানো? গতিকে সেইখিনিও বাক্যৰ এটা ভাগ. আৰু তোমালোকে ইমান টেনচন ল'ব নালাগে, ইমান চিন্তা কৰিব নালাগে, ডোন্ট ৱৰি. আমি কি হয় দিনটোত আমি যিমান কথা পাতো, আমি ফ্ৰেণ্ডৰ লগত হওক, ঘৰত হওক, মা দেউতাৰ লগত হওক, যিকোনো স্কুলত হওক বা অন্য বজাৰলৈ যাওঁতে হওক, ক'ৰবাত ফুৰিবলৈ যাওঁতে হওক, আমি যিখিনি শব্দ ব্যৱহাৰ কৰি বাক্য গঠন কৰো, তাত আমি কেতিয়াবা প্ৰশ্ন সুধো, কেতিয়াবা আমি ডেছক্ৰাইব কৰি কথা কওঁ, কেতিয়াবা আমি কি কৰো আমি অনুৰোধ কৰো বা আমি উপদেশ দিওঁ, এনেকা নহয় জানো? কেতিয়াবা আমি আকৌ প্ৰে কৰো, ভগৱানৰ ওচৰত আমি কিবা এটা খবৰ এটা পালো, আমি প্ৰে কৰিলো, কাৰোবাৰ অসুখ, হে ভগৱান তেওঁক যাতে ভগৱানে ভাল কৰক, এনেকে ভাবো. কেতিয়াবা আমি পৰীক্ষা হ'ল বেষ্ট উইচ কৰিলো, গতিকে আমি কাৰোবাক বাৰ্থডে উইচ কৰিলো, সেইটো আমাৰ এটা বাক্যৰ এটা ভাগ. গতিকে কি হৈছে
এই যে বাক্যৰ ভাগ বিলাক আমি কেতিয়াবা আকৌ কি হয় আমি একদম সাডেন ফিলিং এটা আহে কেতিয়াবা আচৰিত হৈ যাওঁ আশ্চৰ্য প্ৰকাশ হয় আমাৰ বাক্য বিলাকত আমাৰ কি হয় আমি কেতিয়াবা তেনেকে ধৰণৰ কেতিয়াবা আশ্চৰ্য প্ৰকাশ কৰো কেতিয়াবা ৰিকুৱেষ্ট কৰো কেতিয়াবা অৰ্ডাৰ দিও কেতিয়াবা প্ৰশ্ন সুধো কেতিয়াবা হয় নে নহয় বুলিও প্ৰশ্ন কৰো তাৰ উত্তৰটো যিটো আমি পাম মানে এনে ধৰণে আমি যিখিনি কৰো সেইবিলাককে আমি বাক্যত আমাৰ ভাগ আছে কিছুমান বাক্যত ইংৰাজীত কি হৈছে তাকে কয় kinds of sentence that means types of sentence বাক্যৰ ভাগ আৰু অসমীয়াটো সেই একেটাই বাক্যৰ বিভিন্ন ভাগ বিলাক অসমীয়াটো যেনেকে ভাগ কৰিছে বা অন্যান্য ভাষাটো হয়তো তেনেকে ভাগ আছে সেই ধৰণে আমাৰ ইংৰাজীটো এই বাক্যৰ ভাগ আছে তোমালোকে মন দিবা আৰু শুনা আৰু তোমালোকে attentively শুনা তোমালোকে এইখিনি ইংৰাজীটো ক'ব পাৰিবা you make sentence by yourself আৰু প্ৰেক্টিস কৰিবা মই আগতেও কৈছো in my previous class I have said you that you practice daily practice make you better মানে প্ৰেক্টিসে তোমাক সম্পূৰ্ণ better english কৰিবলে তোমাক practice makes you better and you will be the best of the english class গতিকে এতিয়া চোৱা মই কাম কলৈ আহিছো এতিয়া kinds of sentenceৰ ভাগ sentenceৰ ভাগ বুলি কওঁতে আমি কি কৰো এনেকে ভাগ আছে assertive that means assertive here the spelling is a that assertive interrogative imperative exclamatory and optative এইখিনি হল sentenceৰ ভাগ এই sentenceৰ ভাগত কি হয় আমি assertive বুলি কওঁতে কি হয় we describe about something কিবা এটা আমি statement কওঁ কিবা এটা বিষয় আমি বৰ্ণনা কৰিলো this is a classroom এটো এটা ক্লাছৰুম হয় না আমি যদি তোমাক চোৱা মই এতিয়া তোমাক গুটিখিনি অসমীয়াত কৈ যাব পাৰো অসমীয়াত কৈ গলে কি হ'ব মাদাৰ টাং the native language influence you প্ৰভাৱ কৰিব তেতিয়া কি হ'ব আমাৰ ইংৰাজীটো ইংলিশ কোৱা বা শিকাটো অকমান আমাৰ লেজি হ'ব গতিকে যিমান পাৰা হিমান ইংৰাজীত বুজিবলৈ চেষ্টা কৰিব আৰু ময়ো মানে এতিয়া মই জানিব পাৰিছো তোমাক ইংৰাজীটো অকমান অসুবিধা পোৱা হেকাৰণে মই অসমীয়া দুই এটা কম কিন্তু মই এটা বেটাৰ হ'ব কি হয় যদিহে তোমাক ইংৰাজীতে শিকিবলৈ চেষ্টা কৰা এতিয়া চোৱা assertive বুলি কওঁতে আমি কিবা এটা বস্তুৰ বিষয়ে আমি বৰ্ণনা কৰিলো we describe about something I see a bird মই এটা চৰাই দেখিছো ঠিক তেনেকে এই assertive ৰ আমাৰ কি হয় আমি কিছুমান yes কওঁ কিছুমান আমি yes নকওঁ তাক no কওঁ this is a classroom this is not a classroom গতিকে আমি এবাৰ হয় কলো এবাৰ নহয় কলো এই হয়টো হৈছে affirmative আৰু নহয়টো হৈছে negative এই affirmative কি হয় subject plus verb plus object কেতিয়াবা object থাকে কেতিয়াবা নাথাকিবও পাৰে don't worry for it আমি লাহে লাহে শিকি যাম আৰু ইয়াত কি হয় subject plus verb plus not not plus object গতিকে এইটো হল affirmative and negative positive negative yes and no now come to the next sentence interrogative that means we ask question আমি প্ৰশ্ন সুধো আমি প্ৰশ্ন বিভিন্ন ধৰণে সুধিব পাৰো আমি what who is when how এইবিলাক লগাই আমি প্ৰশ্ন সুধিব পাৰো where is your home what is your name তেতিয়া কলে আমি জানো yes বুলি কলে নহব জানো what is your name বুলি কলে আমি কি কম আমি ডাইৰেক্ট উত্তৰটো দিব লাগিব my name is Rahul my name is John আমি এনেকে ক'ব লাগিব কিন্তু are you John এনেকৈ আমি প্ৰশ্ন সুধিব পাৰো যে তাৰ উত্তৰটো আমি কি yes বা no ৰে আমি দিব পাৰো নহয় জানো গতিকে চোৱা হেকাৰণে ইন্টাৰগেটিভ সেন্টেন্সৰ দুটা ভাগ আছে এটা WH question and another is yes no question interrogative sentence WH question আৰু yes no question WH question means what which when how to WH তে পৰে দেই তোমাক চাই যাবা how where most of the students I have seen that the what who is when how where এইখিনি অৰ্থটো ভালকে নাজানে এটো প্ৰবলেমটো কি হয় তোমাকে চেষ্টা কৰা নাই নজনা কোনো কথাই নাই এইখিনি তোমাক ইউজে কৰা where মানে where is your home
when will you come আমি এনেকে নকওঁ জানো গতিকে এইখিনি তোমালোকে জানা কিন্তু মই যদি সুধো if I ask you where means what where মানে কি ক'বলৈ আমাৰ অকণ অসুবিধা হয় গতিকে আমাৰ মানে কি হয় প্ৰেক্টিছটো অলপ কম আছে সেই কাৰণে কৈছো যে প্ৰেক্টিছ মেক ইউ বেটাৰ প্ৰেক্টিছ যিমানে প্ৰেক্টিছ কৰিবা সিমানে লটছ এণ্ড লটছ প্ৰেক্টিছ কৰিলে কি হ'ব তোমাকে ইংৰাজীটো বেছি শুদ্ধকে ক'ব পাৰিবা আৰু মানে ৱৰ্ড বিলাক শব্দ বিলাক তোমালোকৰ অট'মেটিকেলি কামছ আউট ওলাই আহিব গতিকে এইখিনি হ'ল আমি WS question and yes no question yesterday I said you about the 24 anomalous finite auxiliary verb সেইখিনি কৈছিলো তাত যে আমাৰ 24 আছে am is are was were have has had do does did shall should can could may might used to ought to need there এইখিনি যে 24টা আমি পাইছিলো এই 24টাৰ begin with the verbs that means যে কোনো এটা begin with verbs ভাৰ্বৰে begin হয় start হয় কি হয় sentence টো প্ৰথমতে ভাৰ্ব হ'ব তাৰ পিছত তোমাৰ subject হ'ব and then this is note of interrogation ভাৰ্বৰে যেতিয়া আৰম্ভ হ'ব তাৰ উত্তৰটো আমি কি কৰিব পাৰিম yes বা no ৰে আমি দিব পাৰিম yes no কেনেকৈ দিম suppose if I ask you have you eaten তেতিয়া তুমি ক'ব লাগিব yes or no this is the yes no question will you come yes or no but if I ask you when will you come তেতিয়া আমি yes বা no ক'লে হ'ব জানো what is your name yes নহ'ব গতিকে আমি কি ক'ব লাগিব যদি আমি নামটো সাপোজ মই তোমাৰ নামটো জানো মিষ্টাৰ স্মিথ তেতিয়া মই যি কওঁ are you Mr. Smith can you write it তুমি লিখিব পাৰানে can you do this এইখিনি হ'ল কি হয় এইখিনি yes no questionত পৰে গতিকে তাৰ উত্তৰটো আমি কিহে দিব পাৰো yes বা no ৰে দিব পাৰো সেইবোৰ হ'ল yes no question এইখিনি হৈছে নেক্সট আমি চোৱা এক্সক্লেমেটৰী সেন্টেন্সটো কি হয় sudden feeling আমি কেতিয়াবা কিবা খবৰ এটা পাই গলো ক'বাত কাৰোবাৰ এক্সিডেন্ট এটা হৈছে ঈশ্বৰে নকৰক নহয় জানো গতিকে সেই খবৰটো পালে আমাৰ অলপ বেয়া লাগিব আমাৰটো ফূৰ্তি নাহে কোনেও ফূৰ্তি নকৰে কাৰোবাৰ ঘটনা এটা শুনিলে হয়নে নহয় তেতিয়া কি হ'ব আমি এক্সক্লেম উইথ সৰ'ৰ আমি সাৰপ্ৰাইজত কৰিম এলাস হাই হোৱাট হেপেন কি ঘটিলে এনেকে কম নে নকম সেইবিলাক এক্সক্লেমেটৰীত পৰে সাপোজ তুমি ভাবি আছা তুমি 80% পাবা ইন ক্লাছ 10 এক্সামত ফাইনেল এক্সামত সাপোজ তুমি পাই গলা কি হয় তুমি 99% পাই গলা তেতিয়া কেনেকা লাগিব তেতিয়া তোমাৰ একদম কেনেকুৱা এটা ফূৰ্তি লাগিব সাৰপ্ৰাইজ হ'বা হয়নে নহয় তেতিয়া তুমি হুৰে আমি ক'ব পাৰো বাহ আমি ক'ব পাৰো I have got first division I have got 90% I have got 99% আমি তেনেকে ক'ব পাৰো না আমি নিজকে এনকাৰেজও কৰিব পাৰো হয়নে নহয় আমি যেতিয়া কিছুমান সেন্টেন্স কম মাই ডিয়াৰ ষ্টুডেন্ট আৰু এটা কথা তুমি বন্ধুৰ লগতে হওক বা তুমি ঘৰতে হওক সদায় পজিটিভলি যেতিয়া আমি কথাবিলাক কম আমাৰ ব্ৰেইনত ভাল কথাবোৰে সোমাব গতিকে সদায় পজিটিভলি ইউ প্লিজ থিংক পজিটিভলি সদায় ভাল কথা চিন্তা কৰিবা নিগেটিভটো কাৰোবাৰ সেন্টেন্সটো লিখোতেও তুমি সদায় ভাল কথা এটা লিখিবা বা শুনিবা বা তুমি কি কৰিবা মানে ভাবিবা তেতিয়া তোমাৰ অটোমেটিক্যালি তুমি মানে ভাল কথাই চিন্তা কৰিবা বেয়া কথা আমাৰ মনলৈ কেতিয়াও নাহে হয়নে নহয় গতিকে আমি যদি আকৌ এতিয়া yes no question we discuss in the later next chapter এতিয়া চোৱা optative now come to optative to কি আমি কেতিয়াবা প্ৰে কৰো কোনে you believe in God আমি ভগৱানক প্ৰে কৰো বা কাৰোবাৰ ধৰা আমি উইশ কৰিলো হ্যাপি বাৰ্থডে আমি উইশ কৰো নে নকৰো কৰো হ্যাপি ফেবুলাস বাৰ্থডে আমি তেনেকে কৰিলো তাৰ পিছত আমি আকৌ কি কৰিব পাৰো আমি কি কৰিব পাৰো আমি মে গড ব্লেছ ইউ ভগৱানে আশীৰ্বাদ কৰক তুমি আহিছা এক্সাম দিবলৈ কোনোবা টিচাৰ এজনৰ ওচৰত আহিছা বা টিচাৰজনে ক'লে কি বুলি কৈছে যে মে গড ব্লেছ ইউ টিচাৰজনে তেনেকে কোৱাৰ লগে লগেতো আশীৰ্বাদ পাই নাযোৱা ন টিচাৰজনে কি কৰিছে ভগৱানক প্ৰে কৰিছে যাতে তোমাক কি কৰে তুমি যাতে মানে কি হৈ যোৱা তোমাক ভগৱানে আশীৰ্বাদ কৰক নহয় জানো মে ইউ লিভ লং মই যদি কওঁ তোমাৰ মাই ডিয়াৰ ষ্টুডেন্ট ইফ আই সে ইউ মে ইউ লিভ লং তুমি বহু দিন জীয়াই থাকা মানে তুমি দীৰ্ঘজীৱী হোৱা এতিয়া যদি কওঁ মই যদি কওঁ তেতিয়া মই কোৱাৰ লগে লগে তুমি দীৰ্ঘজীৱী হৈ যাবা নেকি নাযোৱা কাৰণ মই কি কৈছো আই এম প্ৰেইং টু গড মই ভগৱানক প্ৰে কৰিছো যাতে মে ইউ লিভ লং
ঠিক তেনেকে লিভ লং দীৰ্ঘজীৱী হোৱা মে গড ব্লেছ ইউ ভগৱানে তোমালোকক আশীৰ্বাদ কৰা মই কোৱাৰ লগে লগেতো নোহোৱা মই এইটো প্ৰেহে কৰিছো হয়নে নহয় গতিকে ইন দিছ চেণ্টেন্স ইট ইজ কল্ড অপটেটিভ চেণ্টেন্স ইচ্ছাসূচক বাক্য এইবিলাকক কি কয় ইচ্ছাসূচক বাক্য আমি যে কওঁ মেনি মেনি হেপী ৰিটাৰ্ণছ অফ দ্য ডে আমি বাৰ্থডেত কওঁ নে নকওঁ গতিকে এইটো অপটেটিভত পৰিব কনগ্ৰেচুলেশ্যন কনগ্ৰেচুলেশ্যনছ মে অভিনন্দন আমি অসমীয়াত কি বুলি কওঁ অভিনন্দন কনগ্ৰেচুলেশ্যনছ সদায় কনগ্ৰেচুলেশ্যনছৰ লগত অন বহুৱাবা কনগ্ৰেচুলেশ্যনছৰ লগত টু খুব কম ব্যৱহাৰ হয় একদম এপ্ৰপ্ৰিয়েট ৱৰ্ডটো হ'ল অন গতিকে আমি সেইখিনি আমাৰ কিহত পৰিলে আমি এইখিনি পৰিব অপটেটিভ ইয়াত মানে আমি উইচ কৰোঁ আৰু উইচ কৰোঁ প্ৰে কৰোঁ এইবিলাক হ'ল চেণ্টেন্সৰ ভাগ চ' মাই ডিয়াৰ ষ্টুডেণ্টছ পাৰহেপছ ইউ আণ্ডাৰষ্টুড হেভ ইউ আণ্ডাৰষ্টুড I think you understand all these kinds of sentence. Sentence or bhag. Sentence or bhag ami keita palu. There are 5 types of kinds of sentences in English. The number 1, assertive. Number 2, interrogative. Number 3, imperative. Number 4, exclamatory. Number 5, ki hol? Optative. Hane noy. Gotike ami assertive ki hoy assertion that's mean statement. Kiba eta bishoy we describe something. Gotike ami bornona koru tat ki hobo affirmative yes and negative no imperative ki eto interrogative ami palu ki there are 2 types of interrogative sentence one is WH question and another is yes no question. So WH question begin with WH that's why it is WH question. How many students are in your class? Tumar class at kiman satro satti ase. Hetu moi Ohomiyat koi dia logele ama bujibole sohoj hoy. Kintu you have to try to learn in English to English. It is very good for you. So you see here, what is your name? Where are you going? Tumi goloi goi asa. Hei dharone ami je teacher hokole je tumakok English to Assamese koi diu tetia ete amar ki hobo automatically the native language influences. Amar influence to native language je Ohomia amak besike amak influence koribo. I don't say that you neglect your Assamese language. No, never. We always respect. We have to learn Assamese language correctly and properly. We have to learn Assamese, your mother tongue, the other mother tongue also. Then we have to learn very clearly. But to know English, we have to learn English to English. It is very good for you. So it is WH question and another is yes no question. Yes no question I have already said you that begin with the verb. There are 4 anomalous finals. Out of these 4 anomalous finals, 1 we have to use in the first position after that subject. So are you a teacher? Are you a student? Like this. Are is the anomalous finals, the verb. Okay. So do you play? Can you write? Can you play tennis? Like this. This is yes no question. That means the answer we give yes or no. Answer to ami uttor to kenake dibo paro? Yes ba ami no re dibo paro. This is yes no question. And another is optative. That means I have already said you, I have taught you the wish and pray. Kotike etia moi bhabisu tomaloke you have understood clearly these things. If any difficulty, any problem, you got it, any problem you have found, whatever I taught you in the previous class, you please ask me and comment me in the comment section. Etia ami a assertive sentence ok ami ki koribo paro? Ya duta bhag ase. Already I have said to you, I taught you, that means it is positive, affirmative and negative. Sorry, and M who say negative. So affirmative then that means yes. Ami কোনো কথা কলে আমি yes কব পাৰো কিছুমান কথা আমি কি বুলি কওঁ no লগাই কওঁ not ইয়াত আমাৰ কি হয় subject plus verb plus object বা other subject plus verb plus not here
Any sentence. I sing song. Okay? ইয়াত আৰু মই অসমীয়াত ক'বলগীয়া কিবা কথা আছে জানো? You have already এইটো সিঙৰ অৰ্থটো তোমালোকে জানা গতিকে ইয়াত আমি ক'বলগীয়া কোনো কথা নাই ইয়াত verb 1. In next class I will teach you verb 1, verb 2, verb 3. Sing, sang, sang. Okay, I sing song. I am singing song. I am singing a song. Okay. Here you can write also as, and you may not use as. But I sing song. In when I will teach you the tense, I will say everything. You say he sings song. Okay. Here I sing song. He sings song. As kyo lagile tumalke hoyto jana because he is the third person singular number and in the present indefinite tense jitu khodai hoy. This is that's why we put s in the verb. He, she, father, mother, kabar naam, the moon, sun, the sun rises in the east. Ami kau na rises. So bahute jane, bahute likhe porikhat shuddho hoy. যেহেতু আমাৰ এক্সাম ওৰিয়েন্টেড হৈ গৈছে বস্তুটো তোমালোকে কি ভাল পোৱা কি এক্সামৰ উত্তৰবোৰ হলে ভাল পোৱা এনেকুৱা আহিব কিন্তু হেতুৱে কথা নহয় আমি বস্তুটো ভালকে জানি লব লাগে দা সান রাইজেস ইন দা ইস্ট আমি জানো সবেই লিখে শুদ্ধ কিন্তু রাইজেস কিয় হল ইফ আই আস্ক এনিবডি কিছুমানৰ হয়তো ভুল হ'ব কেলে হয় কিয় রাইজেস রাইজ মানেহে উদয় হয় রাইজ কিন্তু এস টো কিয় লগালো আমি দা সান রাইজেস ইন দা ইস্ট বিকজ দা সান ইজ দা third person singular number that's why rises in the east. Etu hol ki subject, etu verb. Etu subject, the sun is the subject verb. Okay. So, eneke dhorone ebur hol ki hoise eya hoise tomar affirmative sentence. Affirmative mane hoy bujay. Etu continuous tense ami tense ot pam. Etu present indefinite tense ami tense pam. This is present indefinite. This is present indefinite. Sujya posimot osto jay. Tetia ki hobo? Ami the sun rises in the east. East means pub. পূব দিশত উদয় হয় আমি সবে জানো ক'ত অস্ত যায় পশ্চিমত তেতিয়া কি হ'ব তোমাকে জানানে the sun sets in the west mean পশ্চিম হয়তো তোমালোকে ভালকে জানা এইখিনি কথা গতিকে আমি ইয়াত সেটৰ লগত আমি কি লগাই s লগাই because the sun is the third person singular number so these are the things of the sentences of affirmative sentence. And you next you see subject plus verb plus not. Eto ki hol I sing song. Eto how can yesterday in my previous class I taught you how to make negative. Etia ki hobo ami jodi thake anomalous finite he is a player that means good player or player. এতিয়া আমি যেটো নহয় কৰো তেতিয়া কি হ'ব এটো আমাৰ কিহত আছে এটো এফাৰ্মেটিভত আছে এটো আমি যদি নেগেটিভ কৰো কি কৰিম আমি he is not to আমি সৰ্ট not a player ইয়াৰ সম্পূৰ্ণ আমাৰ অৰ্থটো খলনি হ'ল তেওঁ এজন প্লেয়াৰ নহয় গতিকে আমাৰ এটো এই সেন্টেন্সত আমাৰ নেগেটিভ হ'ল গতিকে ইয়াত আমি যেহেতু 24 anomalous finite 24 anomalous finite ৰ লগত আমি not আমি প্লাস কৰিলো গতিকে এটো আমি কি হল এটো not নেগেটিভ হৈ গল নহয় হৈ গল বাক্যটো সম্পূৰ্ণ খলনি হৈ গল তেওঁ প্লেয়াৰ নহয় কিন্তু এতিয়া আমি যদি চাও এটো আমি কেনেকৈ কৰিম I sing song ইয়াতো am is are was were have has had do does did shall should can could will would may might must used to need there ought to এই 24টাৰ ভিতৰত এটাও নাই এই সেন্টেন্সটো আমাৰ এটাও নাই there is no anomalous finite here that means auxiliary verb there is no auxiliary verb here so what we have to do ami ki koribo lagibo etia we have to yesterday in the previous class I taught you that we should take the help of do verb according to the tense of the main verb here is the main verb is sing verb 1 that's why you have to take the help of do verb I don't sing song মই গান নেগাও okay if it is sing sang I did not and it automatically the main verb goes to sing verb 1 so likewise we have to learn these things in my next class I will teach you again this
this. Now come to the next. Perhaps I think that you have understood this. Now come to the next interrogative. So in interrogative sentence, that means we put question, we ask question. How can we ask question? We have asked question by using WH. And here we have asked question begin with the verb. That means this is called yes no question. This yes no question. So here WH, what, who is, when, how, where, whom. These are WH question. So here, what is your name? You can answer it. What is, what or WH plus verb plus subject plus other, and here note of interrogation. Okay, mark. Okay, here WH, what, who is, when, how, where is your home? Where are you going? Okay, such type of sentences are called WH question. Who are you? If I ask you, who are you? তুমি বন্ধু এজন লগ পালা, বন্ধুজনক সুধিলে তুমি চিনি জানি নপোৱা, গতিকে আমি এক্সকিউজ মি এইখিনি বাৰু পলাইট লেংগুৱেজ আমি ইউজ কৰিবই লাগিব, এইটো বেলেগ কথা। কিন্তু আমি যদি কুৱেশ্যন সুধো হু আৰ ইউ, আমি কম নে নকম তুমি কোন, হয়নে নহয়? এই বস্তুটো আমি তুমি কোন, তুমি কলৈ যোৱা, এইবোৰ অসমীয়ালৈ আমি ট্ৰেন্সলেট কৰাতকৈ আমি যদি ইংলিছ টু ইংলিছ শিকো তেতিয়া ভাল হ'ব, কাৰণ এইখিনিতো ইমান টান নহয়, হয়নে নহয়? গতিকে WH কুৱেশ্যন দিছ ইজ হু আৰ ইউ। এতিয়া ইয়াত এইটো লাগিব, এই চিনটো, হয়নে? মাৰ্কক এইটো ইণ্টাৰগেশ্যনৰ যিটো মাৰ্ক, এইটো ইয়াত এই চিনটো বহিব। গতিকে আমি এছাৰটিভত I have forgot to say you that means say assertive sentence কৰোঁতে আমাক ফুল ষ্টপ ব্যৱহাৰ হয়। আৰু ইণ্টাৰগেটিভত কি হয়, এইটো প্ৰশ্নবোধক বাক্য যিটো আমাৰ অসমীয়াত কয় সেইটোৱে নোট অফ ইণ্টাৰগেশ্যন। অ'কে, এতিয়া হু প্লাছ ভাৰ্ব প্লাছ এইটো ছাবজেক্ট। গতিকে আমি প্ৰথমতে এইটো হু, তাৰপিছত ভাৰ্ব আমি এই যে 24টা আছিলে তাৰ ব্যৱহাৰ কৰিলো, আৰু তাৰপিছতে আমি ছাবজেক্ট ব্যৱহাৰ কৰিলো। গতিকে এইখিনি হ'ল WH question. Now come to the yes no question. Yes no question, yes no question, it is very easy. তোমালোকে সদায় ঘৰতে হওক বা যতেই হওক তোমালোকে কি কৰা, yes no questionটো ব্যৱহাৰ কৰি থাকা। নিজৰ লেংগুৱেজতো কৰাই, ইংৰাজীতো কৰা, কিন্তু আমি গম নাপাওঁ এইটো yes no question নে কি question। গতিকে ইণ্টাৰগেটিভৰ ছেকেণ্ড ভাগটো হ'ল yes no question, begin with the verb। যিখিনি ভাৰ্ব থাকে, ভাৰ্বছখিনি যে কৈছিলো, অলৰেডি I have said you, have you eaten? Have you eaten rice? Have you eaten food? Do you play? Do you play tennis? Can you write English? Can you speak English? এইবোৰ হ'ল yes no question। তাৰ উত্তৰ yes no question কিয় হ'ল? তাৰ উত্তৰটো আমি কি বুলি দিওঁ, yes বা no ৰে দিব পাৰো। হয় no কলো, নহয় yes কলো, সেইটো দিছ ইজ নট এ মেটাৰ, সেইটো ডাঙৰ কথা নহয়। কিন্তু আমি কি কৰিলো, yes no ৰে আমি আনসাৰটো দিব পাৰিলো। দিছ ইজ কল্ড yes no question। Do you play? If I ask you, do you play? তুমি খেলিবানে? Can you speak English? Can you speak English? Have you eaten? Eat, ate, eaten. What is the form of this? This is verb 3. Verb 3. What is the name of this tense? Present perfect tense. When you use have or has and verb 3, it is present perfect. In the tense class, I will say these things. Okay, have you eaten? Yeah, answer to me yes but no. তুমি দিব পাৰা। গতিকে এইখিনি হ'ল do you know me? Do you know me? Know means what? Know me? আৰু আমি এইখিনি পঢ়ি যাওঁতে যিবোৰ ভাৰ্ব পাম, তাৰ ভাৰ্ব 1, ভাৰ্ব 2, ভাৰ্ব 3, আমি we have to learn these things. Know, knew, known. Verb 1, verb 2, verb 1, verb 2, verb 3. এই verb 1 ক'ত ব্যৱহাৰ কৰো, verb 2 ক'ত ব্যৱহাৰ কৰো, verb 3 ক'ত ব্যৱহাৰ কৰো, এইখিনি we have to know. আমি এইখিনি জানিব লাগিব, নহয় জানো? এইখিনি হ'ল yes no question. Okay, I think my dear student, you have understood this, and now come to the next chapter. Oh, next chapter, imperative sentence. Imperative, that means we
sorry, we say, sometimes we use, sometimes request, order, command, advice, এইখিনি আমি ইউজ কৰিব পাৰো। এইখিনি ইউজ কৰি কেতিয়াবা আমি ঘৰত সদায় বা বন্ধু লগ পাওঁতে বা ক'বালে যাওঁতে আমি এইখিনি ইউজ কৰোৱে। আমি কেতিয়াও কাকো সদায় খঙে কথা নকওঁ, কওঁ জানো? নকওঁ। কেতিয়াবা আমি কি কৰো? আমি ৰিকুৱেষ্ট কৰো, হয়নে নহয়? প্লিজ গিভ ইউৰ বুক, কওঁনে নকওঁ? কওঁ। আমি প্লিজ কাম হিয়াৰ, হয়নে নহয়? এইবোৰ লগাওঁ। অৰ্ডাৰ দিওঁ, অৰ্ডাৰো আমি দিওঁ, ডু দা ৱৰ্ক, আমি কেতিয়াবা কওঁ, হয়নে নহয়? কেতিয়াবা আমি কমাণ্ড কৰো যে আৰ্মিৰ কমাণ্ডাৰে গো ফৰৱাৰ্ড, এনেকে কয় নে নকয়? সেইবোৰ কমাণ্ড কৰে। এডভাইচ কৰো আমি। ৰিড ৰেগুলাৰলি, বি চিনচিয়াৰ, হয়নে নহয়? সেইবোৰ আমি এডভাইচ কৰো। বি পাঞ্চুৱেল, আমি নকওঁ জানো? গতিকে সেইবোৰ আমি যিবোৰ চেণ্টেন্সে ৰিকুৱেষ্ট, অৰ্ডাৰ, কমাণ্ড, এডভাইচ এইবোৰ প্ৰকাশ কৰে, সেইখিনি কি হয়? ইম্পাৰেটিভ চেণ্টেন্স। গতিকে ইম্পাৰেটিভ চেণ্টেন্স, প্লিজ সিং এ সং, প্লিজ সিং এ সং, হয়নে নহয়? এতিয়া ক'ব পাৰে আমি অৰ্ডাৰ দিলো, কি বুলি দিলো? ডু দা ৱৰ্ক, ডু দা ৱৰ্ক। আমি কলো এডভাইচ, আমি কলো ডোন্ট ৱেষ্ট ইউৰ টাইম, আমি ডু নট, ডোন্ট ৱেষ্ট ইউৰ টাইম, ৱেষ্ট ইউৰ টাইম, don't waste your food, don't waste your food. এইবোৰ আমি এডভাইচ কৰিলো। বি চিনচিয়াৰ, বি চিনচিয়াৰ, বি ৰেগুলাৰ, বি পাঞ্চুৱেল, বি পাঞ্চুৱেল, পাঞ্চুৱেল, ৰিড ৰেগুলাৰলি, ৰিড ৰেগুলাৰলি. All these things are imperative sentence. Imperative sentence, that means express the request, order, command, advice. Sometimes we request someone, sometimes we order, please close the door, please open the door, please shut your laptop, shut, close laptop নহয় কিন্তু, shut the laptop, okay? Switch on the light, প্লিজ, আমি প্লিজটো পিছতো লগাব পাৰো। গতিকে এইখিনি কথা হ'ল কি, এই যিবোৰ বাক্যই আমাৰ ৰিকুৱেষ্ট, অৰ্ডাৰ, কমাণ্ড, এডভাইচ প্ৰকাশ কৰে, দিছ ইজ কল্ড ইম্পাৰেটিভ চেণ্টেন্স। অ'কে? অসমীয়া অনুগ্ৰাসূচক বুলি কয়, কিন্তু আমি অনুগ্ৰাসূচক এইবিলাক বাক্য মানে আমি এনে জানিব লাগে, কিন্তু আমি ইমান অসমীয়াত ইমান ব্যৱহাৰ কৰি নাথাকিলেও আমাৰ ইংৰাজীটো আগবাঢ়ি গৈ থাকিব। ইউ গো এহেড, অ'কে? সেইকাৰণে কি হ'ব? To achieve your goal, you have to achieve to be a English speaker. সববিলাকে তেনেকেই ধৰা লাহে লাহে স্পিকাৰ হ'বগে, ক'ব পাৰিব কথা। গতিকে এইখিনি যদি অকণমান মনোযোগ দি তোমালোকে চেষ্টা কৰা, এইখিনিকে আমি গোটেই জীৱন এনেকুৱা বিলাককে আমি ইউজ কৰি থাকিব লাগে। আমি আৰু বেলেগ কথা আমি ইউজ কৰিব নালাগে, এইবোৰকে চলি থাকে। কিন্তু তাকে যেনিবা আমি শব্দ কিছুমান আমি জানিব লাগিব, হয়নে নহয়? উই হেভ টু কালেক্ট দা, উই হেভ টু ষ্ট'ৰ দা ৱৰ্ডছ, ৱৰ্ড পাৱাৰ, ভকেবুলাৰী, সেইখিনি আমি এক্সপাণ্ড কৰি কৰি গৈ থাকিব লাগিব। তেতিয়া আমি কি হ'ব? ইফ ইউ আৰ ইণ্টাৰেষ্টেড ইন দিছ, এইবিলাক বস্তু যদি তোমাকে ইণ্টাৰেষ্ট দিয়া, মনোযোগ দিয়া, পে এটেনশ্যন, তেতিয়াহ'লে তোমালোকৰ কি হৈ যাব? আমাৰ গোটেই ইংৰাজীটোৱে আমাৰ কাৰেক্ট হৈ গৈ থাকিব। এতিয়া আমি কি কওঁ? আমাৰ এক্সাম অৰিয়েণ্টেড হৈ আছে, হোৱাট এভাৰ আই হেভ চিন। পৰীক্ষাটো আমাৰ এক্সাম অৰিয়েণ্টেড হৈছে, মানে কেনেকুৱা? আমি ইংৰাজীটো বা অন্য ছাবজেক্টটো আমি মুখস্থ বিদ্যাত গৈ আছো, হয়নে নহয়? মষ্ট অফ দ্য ষ্টুডেণ্টছ, নট অল দ্য ষ্টুডেণ্ট, কি হৈছে? আমি মুখস্থ কৰিবলৈ গৈছো, কুৱেশ্যন কোনটো আহিব, কি আহিব, সেইবোৰ কৰাতকে আমি যদি টেক্সটখন লাইন বাই লাইন আমি পঢ়িবলৈ চেষ্টা কৰো, তাৰ পৰা যদি কুৱেশ্যন নিজে পুট কৰো, নিজে এৰাইজ কৰো, কুৱেশ্যন কি হ'ব পাৰে প্ৰতিটো পেৰাগ্ৰাফত, তাৰ উত্তৰটো নিজেই লিখিব পাৰিবা, আৰু লাহে 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 দেখিবা ইংলিছ লেচনটোৱে তোমাৰ ইজি হৈ গৈ আছে। তোমালোকে আশা কৰা কি? কিছুমানে আশা কৰে, মই দেখিছো, ইংৰাজী উত্তৰটো লিখি দিয়ক, আমি মুখস্থ কৰিম আৰু পৰীক্ষাত লিখিম, আমি কি কৰিম? পৰীক্ষাত তাৰ উত্তৰটো লিখি দিম, তেতিয়া আমি 90%, 100% যি হয় আমি পাম। কিন্তু সেইটো কথা নহয়। তোমাকে ইচ এণ্ড এভৰি ৱৰ্ড ইউ হেভ টু ন'। আৰু ইংলিছ টেক্সটখনতে কি থাকে? তাতে গ্ৰামাৰ সোমাই আছে। গ্ৰামাৰটো বেলেগ বস্তু নহয়, আমি যদিও এই গ্ৰামাৰ জানিব লাগে, কিন্তু গ্ৰামাৰটো
আমাৰ টেক্সটতে আছে টেক্সট যিবোৰ লাইন লিখা আছে সেইবোৰ ইংৰাজী লিখিছে হয় নাই ইংৰাজী সেন্টেন্সটো কেনেকে আমি যিবোৰ শিকিছো ফৰ্ম হয় সেইদৰে লিখিছে কিন্তু আমাৰ কি হয় তাত ওয়ার্ড বিলাক আমাৰ বেলেগ বেলেগ আছে হয় নাই এইবোৰ ওয়ার্ড নাই নথকা কথাটো কি হ'ল তাতো লেসনটো মিলিব লাগিব লেসনটোৰ বিষয়েহে ক'ব তাত হয় নাই গতিকে তাত যে ক'ব লেসনটো যে আমি পাম সেই লেসনটোত কি ওয়ার্ড আছে কি ওয়ার্ড আছে সেই ওয়ার্ড বিলাক মানে সেইবিলাক কিন্তু তোমাকে বাই হাৰ্ট কৰিব লাগিব ওয়ার্ড বিলাকৰ মিনিং বিলাক জানিব লাগিব বুঝানে সিনোনিমস এন্টোনিমস এটা ওয়ার্ডে বহুত মিনিং থাকিব পাৰে থাকে নাই বহুত মিনিং নহয় মিনিং এটা ওয়ার্ডে বিভিন্ন আৰু ওয়ার্ড থাকিব পাৰে আমি বিগ বুলি ক'লে হিউজ বুলি ক'লেও হৈ গ'ল ডাঙৰ হয় না নহয় তেনে সেইখিনি কথা জানিব লাগিব গতিকে এইবোৰ হ'ল ৰিকুৱেষ্ট অৰ্ডাৰ কমান্ড এডভাইস এইখিনিয়ে হ'ল আমাৰ ইম্পাৰেটিভ সেন্টেন্স এনেকে তোমালোকে সেন্টেন্স মানে বাক্যবোৰ বনাবলৈ শিকিবা এতিয়া ইয়াতে এটা মই কথা কওঁ এডভাইস এতিয়া বেলেগ কথা ওলাই গৈছে এটো চোৱা এডভাইস আমি কেতিয়াবা আকৌ এডভাইস বুলি পাওঁ এসি এইটো আমি ক'ত কি ব্যৱহাৰ কৰিম আমি এটো অসমীয়া যদি কওঁ লোৱা এটো দিয়া মানে মাদাৰ এডভাইসেস মি মাদাৰ এটো ভার্ব মাদাৰ advises ইয়াত আমি সি লিখিলে নহব এস যেটো এটো প্ৰেজেন্ট ইনডেফিনিট টেন্স এটো থাৰ্ড পারসন সিঙ্গুলার নাম্বার আমি এস টো লগালো মায়ে মোক সদায় কি কৰে এডভাইস কৰে কি কৰে এটা ক'ব পাৰিবানে তোমালোকে মাদাৰ এডভাইসেস মি টু ৰিড ৰেগুলাৰলি মানে নহয় ৰেগুলাৰলি কাম কৰিব মায়ে এডভাইস কৰে এইটো আমি এডভাইস ইয়াত এডভাইস টো হ'ল ভার্ব দিস ইজ ভার্ব this is noun I take advice from my teacher I take advice from my teacher okay so মই টিচাৰৰ পৰা এডভাইস লওঁ বুজি পালা এইটো হ'ল আমি এডভাইস এটো নাউন ব্যৱহাৰ কৰিলো আৰু ইয়াত আমি এডভাইসেস এটো এক্সট্ৰা এটা তোমাকক মই কথা কলো গতিকে এইখিনিয়ে হ'ল imperative sentence what is imperative sentence that the sentence which expresses the request the order the command request order command advice these are called imperative sentence so now come to the next I hope you have understood this exclamatory that means I have already said you sudden feeling হঠাতে আমাৰ যেটো ফিলিং আহি যায় ফিলিংস আহি যায় কিছুমান কথা আমি কিবা এটা ভাল খবৰ পালো তেতিয়াও আমি সারপ্রাইজ হওঁ কিবা এটা দুখ পালো তেতিয়াও আমাৰ সারপ্রাইজ হয় আচৰিত হওঁ হয় না নহয় গতিকে এতিয়া যিকোনো কথাতে আমি আচৰিত হ'ব পাৰো আশ্চৰ্য প্ৰকাশ কৰো ফিলিংস আমাৰ যেটো মনৰ ফিলিংস হেতু আমি প্ৰকাশ কৰো হেতু হ'ল এক্সক্লেমেটৰী সেন্টেন্স এক্সক্লেমেটৰী we exclaim something in sudden that means in surprise কিবা এটা সারপ্রাইজ হলে আচৰিত হলে whether it is sorrow or delight আমি ডিলাইটত খুব আনন্দটো আমি সারপ্রাইজ হ'ব পাৰো আচৰিত হ'ব পাৰো আৰু কি হয় আমি দুখটো আমি সারপ্রাইজ হ'ব পাৰো হয় না নহয় গতি হেতুৱে হ'ল এক্সক্লেমেটৰী সেন্টেন্স exclaim about something so here আমি কেনেকে কম এবিলাক আমি তোমালোকে ধৰা কোনবা এজনে একদম মেট্ৰিক হেৰিয়াত পালা কোনবা খেললে গলা ধৰি ললো খেলৰ টিম গৈছে তোমাকৰ স্কুলে কি হ'ল একদম মানে ফার্স্ট পজিশনটো পাই গল মানে জিকিলা গতিকে জিকা ইংৰাজী কি উইন verb 1 verb 2 own verb 3 own okay verb 1 verb 2 verb 3 এতিয়া আমি ধৰা আৰে একদম বাবা খেলত লৰাবিলাক আহোতে খুব চিঞৰি বাখৰি আহে নহয় একদম বিৰাট ফুটি কৰি আহে নাই তেতিয়া আমি এই হুৰেটো ইউজ কৰিব পাৰো হুৰে we have own the game যে নহক লাগিলে এইখিনি হল we have own ইয়াত ফুল স্টপ ইয়াত যে এটো নোট অফ এক্সক্লেমেশন এই চিনটো ইয়াত লাগিব নোট অফ এক্সক্লেমেশন আশ্চৰ্য প্ৰকাশ গতিকে এইটো হল সাপোজ কোনোবা যে বাহ বুলি ক'ব পাৰো বাহ I have got 90% মই 90% পালো এটো ফুটি লাগিলে নাই এটো দুখ নহয় হয় জানো দুখ নহয় গতিকে এইখিনি আমাৰ ফুটিতে আমি এইখিনি ক'ব ব্ৰেভো ইউজ কৰিব পাৰি ব্ৰেভো এলাস এইবিলাক যে আমি এলাসটো হাই he is sick তেওঁ বেমাৰ হৈছে হাই his father is dead দেউতাক হয়নে নহয় he died আমি এনেকে ক'ব পাৰো নে নহয় দুখত কওঁ নে নহয় এটো সুখত কোৱা কথা নহয় কাবাৰ কিবা এটা এক্সিডেন্ট হ'ল হেতু আমি সুখত নকওঁ he has got the accident he made the accident he has made the accident to the ঘটিলে
ACCD DENT accident accident okay এতিয়া 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 আমি কি কয় এই যে মই এটা ওয়ার্ড মনলৈ আহিছে তোমালোকক চান্স পাওঁতে মই তোমালোকক কৈ গৈছো আমি মিট এটো চোৱা আমি কিছুমান বস্তু আমি খিয়াল নকৰো মিট মেট এণ্ড মেট এইবিলাক বস্তু আমি পঢ়ি যাওঁতে আমি যেতিয়া টেক্সট while you are reading the টেক্সটখন পঢ়োতে এইখিনি কথা মন কৰি যাব লাগে যে ইয়াত ভাৰ্ব কোনটো ভাৰ্বটো কি ফৰ্মত আছে তেতিয়া you will be grammatically correct গ্ৰামাৰটো তোমাক শুদ্ধ হৈ গৈ থাকিব এতিয়া মিট মানে লগ পোৱা হা I meet my friend every day মোৰ বন্ধুক মই সদায় লগ পাওঁ ধৰা এটো ভাৰ্ব 2 I met my friend yesterday মানে নহয় এইখিনি কথা এটো ভাৰ্ব 3 সেম গতিকে এইখিনি কথা তোমাকে এইখিনি পঢ়াৰ উপৰিও এই ওয়ার্ড বিলাক তোমালোকে মানে মনত ৰাখি যাব লাগে so here he has made the accident this is exclamatory sentence I come very the quickly these things quickly আহিবলগিয়া হৈছে I have short time এতিয়া মই ভাবিছো তোমালোকে exclamatory sentence টো বুজি পাইছা exclamatory we exclaim about something about sudden feelings যেটো গতি আচৰিত হওঁ আমি আশ্চৰ্য প্ৰকাশ কৰে এটো হল exclamatory sentence ৰ আমাৰ নোট অফ এইটো exclamation যেটো ফুটটো দিয়ে এটো দিয়া হয় এটো যে ফুটটো দিলো এই ফুটটো যে দিলো এটো তোমাকে দিবলে নাপাহৰিবা আমি এনেকে ক'ব পাৰো ধৰা এনেকুৱাও হ'ব পাৰে আৰু এটা কৈছো এনেকুৱাও exclamatory হ'ব পাৰে কেনেকুৱা হ'ব পাৰে যে suppose এটা sentence assertive sentence this is a beautiful কি হ'ব পাৰে beautiful flower garden যি নকোৱা লাগিলে flower কোলা এটো হল assertive যেটো আমি ফুল স্টপ দিলো subject plus verb কৰিলো কিন্তু এটো সেন্টেন্স তুমি যদি এনেকেও লিখা তেতিয়াও exclamatory হ'ব this is a beautiful flower এনেকে দি যদি তুমি নোট অফ এক্সক্লেমেশন দিয়া এটো তোমাৰ কি হ'ব exclamatory sentence হ'ব কিন্তু তুমি ভালকে তুমি জানিবলে হলে what a beautiful flower this is ভাল লাগিব না what a beautiful flower this is correct what আমি ইউজ কৰিলো what a beautiful flower this is এটো মানে আমি টার্ন কৰি দিলো we turn assertive to exclamatory sentence এনেকে আমি টার্ন কৰিবলৈ শিকিব লাগিব ওকে this is called exclamatory sentence suppose ধৰা তুমি এটা পঢ়ি আছা তোমালোকে পঢ়ি আছা হঠাতে একেবাৰে ধৰা কোনবা অকমানি পোৱালি মেকুৰী পোৱালি এতে আহিলে হয়নে নহয় how cute the kitten is এনেকে কলো হয়নে নহয় কিন্তু হঠাতে বাঘ এটা আহিলে পঢ়ি থাকোতে তেতিয়া কি হ'ব তেতিয়াতো ইমান মৰম লগা এটো বাঘ আমি কম জানো কেতিয়াও নকওঁ আমি মেকুৰী পোৱালিটো আহোতে বা কিছু বেবী এটা দেখোনো আমি কিউট বেবী বুলি আমি কৈ দিলো what a cute baby it is তেনেকে কলো তুমি পঢ়ি থাকো কিন্তু যদি বাঘ এটা আহিছে বা স্নেক এটা আহি গল তেতিয়া আমি কি কম আমিতো ভয় খাম ন সারপ্রাইজ হৈ যাম ভয় খাম আমি জাপেই মাৰিম লাগিলে জাম্প মাৰি দিবা না ঠিক তেনেকে তেতিয়া আমি হলে হাই ওয়াও এনেকে কলো না ওয়াও এইবিলাক ব্যৱহাৰ কৰো wow what a big or ferocious animal it is wonderful animal it is heitu hol ki exclamatory sentence goti ei bilak hol the sudden feelings amar jetia hoy surprise koro tetia ekhini ki koha it is called exclamatory sentence so aji moi tomako pray khini okhomiyate koi goisu karon tomaloke okoman difficult paisa kintu ami ingraji to ingraji hikibo parile ba hiki jodi ami jotno koru it is very good for you okay next you see next the last sentence optative that means মই আগতেই কৈ গৈছো তোমালোকক optative means what optative মানে হৈছে কি আমি প্ৰে কৰো হয়নে নহয় আমি ভগৱানক প্ৰে কৰো আমি কাৰোবাৰ ভাল চিন্তা কৰো উইশ কৰো হয়নে নহয় কাৰোবাৰ পৰীক্ষাত কোনবা পৰীক্ষা দিবলৈ গৈছে তেতিয়া আমি উইশ কৰিলো হয়নে নহয় বেষ্ট অফ লাক আমি কোনে নকম বেষ্ট অফ লাক বেষ্ট উইশেছ আমি কোনে বেষ্ট wishes to your English class
এনেকে ক'ব পাৰো এইটো হল অপটেটিভ সেন্টেন্স আমি প্ৰে আকৌ may God bless you bless you bless my child আমি এনেকেও ক'ব পাৰো may you live long may you be happy তুমি যাতে সুখী হোৱা may you কি ক'ব পাৰো আমি কি ক'ব পাৰিবানে may you live long দীৰ্ঘজীৱী হোৱা congratulations আমি এদে কলো হয়নে নহয় এদে কলো আমি happy fabulous birthday happy fabulous birthday আমি এনেকে ক'ব পাৰো many happy returns of the day আমি happy birthday কোনে নকওঁ কওঁ এইখিনি হল আমি যেতিয়া উইশ কৰিম আমি কিবা এটা প্ৰে কৰিম এতিয়া হয় কি হয় এখিনি আমি অপটেটিভ সেন্টেন্স বুলি কওঁ আৰু মাই ডিয়াৰ ষ্টুডেন্ট এই আমি যিমান এটা সেন্টেন্স পালো গুটেইখিনি আমি সদায় ইউজ কৰো তোমাকে নেটিভ ল্যাঙ্গুৱেজত তোমাকে মাদাৰ টাংগত ইউজ কৰা ইংলিশত ইউজ কৰা টেক্সচুৱেল যিমান টেক্সট লেসন আছে তাত আমাৰ এইখিনি ইউজ হয় গতিকে এটা কথাটো হল কি আমি আসলতে আমি আমাৰ হেবিটটো কম you should make the habit of writing and you should make the habit of speaking English গতিকে যেতিয়া তোমাৰ অভ্যাস হ'ব হেবিট কৰিবা তেতিয়া you can learn and teach also তোমাকে পঢ়িব শিকিবও পাৰিবা শিকাবও পাৰিবা বুজি পাইছা না আমিও তোমাকৰ নিচিনাকে শিকিছো গতিকে এটা কথাটো কি হল কি এইখিনি তোমালকে সদায় ডেইলি you practice আৰু কোনো নাই প্ৰেক্টিস কৰিবলৈ তোমালকে প্ৰেক্টিস কৰিবলৈ যে লগত কোনো নপা নিজে নিজে প্ৰেক্টিস কৰিব লাগে নিজে সেন্টেন্স মেকিং টু নিজে শিকিব লাগে এন্ড তেতিয়া তোমালকে কৰিব পাৰিবা কি ইউ ইমপ্ৰুভ ইওর ইংলিশ সদায় ইংৰাজীটো কওঁতে লিখোতে তোমাৰ ইংলিশ ওয়ার্ড এক্সপান্ড কৰোতে কি হ'ব you have to learn English very clearly and you can speak English fluently this is the main thing এটো তোমালোকৰ স্কিলটো প্ৰকাশ পাব গতিকে এটা কি হয় মই অসমীয়াত কৈছো তোমাকে বুজি অসমীয়াত কলে পটককে বুজি পোৱা কিন্তু ইংৰাজীটো আমি ইংৰাজী এbuto সিম্পল ইংলিশ হয় ইংলিশ টু ইংলিশ if you try then you can learn English better গতিকে বেছি ভাল হ'ব তোমালোকে ইংলিশ টু ইংলিশ জানিবলৈ চেষ্টা কৰিবা আৰু এতিয়া কথাটো হল কি now come to the conclusion মই এটা শেষলৈ আহিছো আমাৰ অলৰেডি আমি today we have learned about the sentence the kinds that means the types of sentence ami bhag ki palu number 1 assertive sentence number 2 interrogative sentence number 3 imperative sentence number 4 exclamatory sentence number 5 optative sentence assertive sentence or duta bhag palu two types of assertive sentence two types one is yes that means affirmative and another is negative no and WH question is the one part of interrogative sentence or duta bhag palo there are two types of interrogative sentence one is WH question the another is yes no question likewise in another sentence that means interrogative sentence we ask question assertive sentence we assert we declare we describe about something and an imperative sentence we request we order we command we advise গতি সেইখিনি আমি যেতিয়া প্ৰকাশ কৰিব হেতু হ'ব imperative sentence expresses the request order advice command etc and the another is exclamatory sentence we exclaim about something that means sudden feelings whether it is sorrow or delight or joy আমি আনন্দতে হক বা দুখতে হক বা সুখতে হক আমি কেতিয়াবা যেটো সারপ্রাইজত আমি যেটো প্ৰকাশ পাই যায় যেটো বাক্য আমাৰ মুখৰ পৰা ওলাই যায় this is called exclamatory sentence and then last the optative sentence we pray we wish someone যেতিয়া আমি pray কৰো wish কৰো মনৰ ইচ্ছা প্ৰকাশ কৰো this is optative sentence মই অলৰেডি এখিনি কৈলোৱে তোমাক congratulations অভিনন্দন happy birthday happy fabulous birthday
How interesting, is it interesting, how interesting class this is, এনেকে কলো হয় না হেতু আকো this is বুলি যদি আমি লগাই দিও এইটো লগাই দিলো তেতিয়া আকো এক্সক্লেমেটৰি হৈ যাব বুজি পালা না হেতু এক্সক্লেমেটৰি then may god bless you, may you be happy, may you live long, all these are authoritative sentence. So today my dear student, I think you have understood all these kinds of sentences. Again, I am going to say what is sentence. The sentence is the arrangement. That means the group of the words that has the meaning. Jare meaning thake, hetue hol sentence. By khobdobu log lagile, like a sentence is a group of words that has the meaning. Without meaning, it is not a sentence. And there are 5 types of sentences in English: assertive, interrogative, imperative, exclamatory, and optative. So you please read all these sentences and your English will be perfect. Okay, thank you all of you. If any problem you find in my class, then you comment in my comment section. That means whenever I know that you don't understand in English to English, that's why I'm going to say in Assamese somewhere I use it. So you please always try, always speak. When you get up from your bed, morning to till night, you can say, you can use please, thank you. Eibilak word use kobole hikiba. Good night, good morning, ekhini, excuse me, ekhini tomaloke I expect from you that you have to use polite English. Politeness is very important in any language. Without politeness, our sentence will be not so beautiful. Okay, so thank you all of you. So thank you my dear student. You please write some sentences in assertive, interrogative, imperative, exclamatory, and optative. This is your homework. You write 5 sentences each and every kinds of sentence. If you write clearly, your English will be correct. Okay, thank you all of you. If you like it, then you subscribe the channel, Pathways channel, and like it. And then any problem, you comment on the comment section. Okay, thank you all of you. So again I say that every new day is beginning of a new life. Okay, best wishes all of you. You think I am the best. I am the best. Thank you.